মই প্ৰিয়ংকা আশা কৰিছোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ পুনৰ এটি নতুন ব্লগলৈ আটাইকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি মোৰ এখন অনুষ্ঠান আছে অনুষ্ঠানখন নলবাৰীৰ বৰগাছা নামৰ ঠাইডোখৰত আছে এই অনুষ্ঠানখন মোৰ খুব ঘৰুৱা অনুষ্ঠান যোৱা 3টা বছৰে একেৰাহে মই অনুষ্ঠানখন কৰি আহিছোঁ খুব ভাল লাগে আৰু আজিও সেই একেখিনি মৰম আশীষ বিচাৰি এই অনুষ্ঠানখন কৰিবলৈ গৈ আপোনালোকেতো মোৰ প্ৰগ্ৰেমৰ ভিডিঅ'বিলাক অলৰেডি এই চেনেলটোত পাইছে চাবলৈ কিন্তু ঘৰৰ পৰা ওলোৱাৰ পৰা তাত গৈ কি হয় কি নহয় গোটেইখিনি আজি দেখুৱাবলৈ চেষ্টা কৰিম খালি অকণমান মৰম দিব আৰু আশীৰ্বাদ কৰিব মানে পাজল টাইম সেইটো হ'ল কাপোৰ চিলেকশ্যন কৰা প্ৰগ্ৰেম এখন কৰিবলৈ যোৱাৰ আগত কোনযোৰ কাপোৰ পিন্ধো কোনযোৰ নিপিন্ধো সেইটো সিচুৱেশ্যন লৈ মানে মোৰ মাথা চাথা গৰম হৈ যায় কেতিয়াবা গতিকে এতিয়াও মই ষ্টিল মই কাপোৰ দুযোৰ ওলাই থৈ দিছোঁ কোনযোৰ পিন্ধো কোনযোৰ নিপিন্ধো মই আপোনালোকক দেখাইছোঁ এযোৰ গ্ৰীণ কালাৰ আৰু এযোৰ পিংক এই দুযোৰৰ ভিতৰত মই কোনোবা এযোৰ পিন্ধিম কিন্তু মই এতিয়াও মানে ডিসাইড কৰিব পৰা নাই কোনযোৰ পিন্ধো এতিয়া যেহেতু আৰু যাবৰ কাৰণে টাইম হৈছে অলমোষ্ট আৰু 1 ঘণ্টামান আছে আৰু ঘৰৰ পৰা যেহেতু ওচৰত অনুষ্ঠানখন গতিকে বেছি টাইম নালাগে গৈ পাওঁতে 20 মিনিটমান লাগে গতিকে এতিয়া মই মেকআপটো কৰি লওঁ আৰু যেহেতু মই নিজে মেকআপ কৰোঁ গতিকে আপোনালোকক অকণমান দেখাম মই কেনেকৈ কি কৰোঁ আৰু মোৰ অলমোষ্ট মেকআপ কমপ্লিট হ'ব আৰু অলপমান বাকি আছে প্লাস টাচআপ এটা দিবলৈ বাকি আছে ৰেডি হৈ গাড়ীত মানে বহুত দেৰি হ'ল আৰু তাৰ পৰা ফোন আহি আছিল সেইকাৰণে ভালকে ঘৰত দেখুৱা নহ'ল ফটো এড কৰি দিম আপোনালোকে চাব আৰু এইযোৰ কাপোৰ পিন্ধিলোঁ আপোনালোকে গম পাইছিল মই দুযোৰ সিলেক্ট কৰিছিলোঁ এযোৰ গ্ৰীণ এযোৰ পিংক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজি মোৰ লগত আহিছে এই দাদা নবদা আৰু মিডকম দা আৰু এজ ইউজুৱেল বিকি আৰু এই কাপোৰযোৰ মোক জোৰণত দিছিলে আৰু এইখিনিতে কথা এটা কওঁ মোৰ বিয়া বেছি মাহ হোৱা নাই ফেব্ৰুৱাৰী 6 তাৰিখে গৈছে আপোনালোকে হয়তো বহুতে গম পাইছে আৰু মোৰ ফেচবুক একাউণ্টত বহুতে বিয়াখনৰ কিছু অংশ দেখিছে আমি জাস্ট বিএসএনএল টাৱাৰ পালোঁ আমি লাউডল হৈ যাম নলবাৰী যিসকল লোক আছে চবে গম পায় আৰু আমাৰ যেহেতু দুখন ব্ৰিজৰ কাম চলি আছে এখন হৰি মন্দিৰত আৰু এখন বৰকুৰাত গতিকে আমি তাৰ মাজৰ ৰাস্তাৰে আমি হাইৱে উঠিব লাগিব গতিকে এয়া আমি নবদা কিবা ক'বা মিৰুগম দা প্ৰগ্ৰেমত গৈ আছে আকি এ ধুবদা হাই কৈ দিয়া এ ধুবদা আনা ধুব ঐ এ ধুবদা কোনিটো হাইছে কৈ যাও হাই কক মা কোনি কব লাগব বাই মোৰ প্ৰগ্ৰেম বুলি ইহঁত দুটা বেচেৰা বৰ কষ্ট কৰি আহিছে ইহঁতে অফিচৰ পৰা বাহিৰে আহিছে আৰু একদম পুৰা এক্সাইটেড বহুত মানে বিহুৰ কেইদিনমান চোৰ বিৰতিৰ পিছত আৰু এখন অনুষ্ঠান কৈছোঁ আগতে বিয়াত ঘৰুৱা অনুষ্ঠান এখন মোৰ আৰু তাত গৈ আকৌ দেখাম আপোনালোকক কেনেকুৱা কি চলি আছে বেছি সময় নালাগে গৈ পাওঁতে আমি এতিয়া হাইৱে উঠিম আৰু চাই থাকিব মই যে মোৰ অনুষ্ঠান কৰিবলৈ গৈ আছোঁ আচলতে অনুভৱ মানে এইখন মোৰ ঘৰৰ অনুষ্ঠান গতিকে অনুভৱটো একদম বুজাব নোৱাৰে আৰু এইবাৰ বেছি ভাল লাগিছে যোৱা বছৰ কৰোণাৰ কাৰণে অনুষ্ঠান নহ'ল গতিকে এইবাৰ নিজৰ মানুহখিনি এটা শুভ মুহূৰ্ত লগ পাইছোঁ গতিকে ভাল লাগিছে ভালে আছে সকলোৱে এটা জোৰকে চিঞৰ লাগে
দুৰ্গা মন্দিৰৰ কাৰণে এবাৰ সকলোৱে ক'লে ভাল লাগিব বলো দুৰ্গা মাইকে বলো দুৰ্গা মাইকে বলো দুৰ্গা মাইকে ধন্যবাদ এয়া মোৰ অনুষ্ঠান শেষ কৰি আহিলোঁ খুব ভাল লাগিল আৰু ইমান মৰমীয়াল ৰাইজখিনি সঁচাকৈ বহুত ভাল লাগিছে আৰু এয়া আজি বহুত কেইজন শিল্পীক আমি লগ পালোঁ এয়া বিপুল দা আছে অসমৰ এগৰাকী জনপ্ৰিয় কৌতুক অভিনেতা তেখেতক লগ পালোঁ বহুত ভাল লাগিছে বিপুলে কিবা এটা ক'ব হাই নমস্কাৰ নমস্কাৰ আৰু আজি প্ৰিয়ংকা ভণ্টি লগ পালোঁ খুব যেনে ধুনীয়া অনুষ্ঠান আৰু প্ৰগ্ৰেম মোক খুব ভাল হৈছে আৰু যেতিয়া ৰাইজৰ মৰম একচুৱেলি মই এতিয়া 3 বাৰ হ'ল এইবাৰ বহুত মৰম ৰাইজৰ আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিব ঘণ্টাটো বজাই দিব খুব ভাল লাগিব ধন্যবাদ থেংক ইউ